এদিনাখন এখন ৰাজ্যত এজন ৰজাই সেই ৰাজ্যৰ প্ৰজাসকলৰ মনোভাৱ কেনেকুৱা তাক জানিবৰ কাৰণে এটা পৰীক্ষা লোৱাৰ মানসেৰে তেওঁ সিদ্ধান্ত ল'লে। আৰু তেওঁ কি কৰিলে, সেই ৰাজ্যৰ এটা খুব সুন্দৰ ৰাস্তা আছিল, সেই ৰাস্তাটোৰ মাজমজিয়াতে এটা ডাঙৰ শিলগুটি আনি তাতে থৈ দিলেহি। আৰু ৰজাই কি কৰিলে, আঁতৰৰ পৰা নিৰীক্ষণ কৰি আছে, এই শিলগুটিটো কেনেকুৱা ধৰণৰ মানুহেনো সেই ঠাইৰ পৰা আঁতৰ কৰি বাটটো মোকলাই থৈ যাব পাৰে, তাকে চিন্তা কৰি আঁতৰৰ পৰা বহি আছে চাই। কিছু সময়ৰ পাছত সেই ৰাজ্যৰ 3জন খুব দক্ষ মন্ত্ৰী আহিলে সেইফালে, আৰু মন্ত্ৰীকেইজনে আঁতৰৰ পৰা শিলগুটিটো নিৰীক্ষণ কৰি আছিলে। নিৰীক্ষণ কৰি ওচৰ পালেহি তেতিয়া তেওঁ আলোচনা কৰিলে যে আমাৰ ৰাজ্যৰ ৰজাৰ অকণো কাণ সাৰ নাই, এই ইমান ডাঙৰ শিলগুটি এটা ৰাস্তাৰ মাজমজিয়াতে পৰি আছে, তেওঁ কিন্তু এই ঠাইৰ পৰা আঁতৰ কৰিব পৰা নাই ইমান সময়, তেনেকৈ ক'লে আৰু সেই ঠাইৰ পৰা গুচি গ'ল। কিছু সময়ৰ পিছত আৰু 3জন ডেকা ল'ৰা সেইফালেদি আহিলে, আৰু তেওঁলোকে কি কৰিলে, আলোচনা কৰিলে যে আমি এই বাটেৰে নাযাওঁ বোলা, আমি বেলেগ এটা ৰাস্তাৰে গৈ আমাৰ নিজৰ জেগা পামগৈ, তেনেকৈ বুলি আলোচনা কৰি সেই ঠাইৰ পৰা গুচি গ'ল। আৰু কিছু সময়ৰ পাছত এজন চব্জি বেপাৰ কৰা মানুহ সেইফালে আহি আছিলে, আৰু তেওঁ দুহাতত 2টা বেগ আছিলে। সেই বেগকেইটা লাহেকৈ তেওঁ ছাইডত থলে আৰু থৈ লৰালৰিকৈ শিলগুটিটোৰ ফালে ঢাপলি মেলিলে, আৰু কি কৰিলে, লাহে লাহে তেওঁ যিমান পাৰে গাৰ বল প্ৰয়োগ কৰি সেই শিলগুটিটো সেই ঠাইৰ পৰা আঁতৰাবৰ কাৰণে তেওঁ চেষ্টা কৰিলে। অৱশেষত তেওঁ সফল হ'ল সেই কামটো কৰি। লাহেকৈ তেওঁ সেই শিলটো ৰাস্তাৰ কাষত থলেগৈ আৰু বাটটো মুকলি কৰি দিলে। যেতিয়া তেওঁ শিলটো সেই ঠাইৰ পৰা আঁতৰ কৰি দিলে, সেই শিলটোৰ তলতে এটা বাকচ আছিলে, সৰু বাকচ, বাকচটোৰ তলতে এখন চিঠি আছিলে। লৰালৰিকৈ তেওঁ বাকচটো খুলি চালে, আৰু খুলি চোৱাৰ পিছতে তেওঁ কিছুমান সোণৰ মুদ্ৰা দেখা পালে আৰু কিছুমান অলংকাৰ। আৰু চিঠিখন মুকলি কৰি চালে, আৰু চিঠিখনত কিছুমান বাক্য লিখা আছিলে যে এই শিলটো এই ঠাইৰ পৰা যোনে আঁতৰাব পাৰে তেওঁৰ কাৰণে ৰজাৰ ফালৰ পৰা এইটো উপহাৰ, তেনেকৈ লিখা আছিলে। লৰালৰিকৈ তেওঁ সেই চিঠিখন সামৰি থলে, আৰু অকণমান সময় ৰোৱাৰ পাছতে তেওঁ ফালে এজন মানুহ আহি থকা দেখা পালে। তেতিয়া তেওঁ ফালে চালে, আৰু অকণমান সময় ৰোৱাৰ পিছতে তেতিয়া দেখিলে যে সেইজন সাধাৰণ মানুহ নহয়, যে সেই ৰাজ্যৰ ৰজা। তেতিয়া ৰজাই ওচৰ পাই তেওঁক এটা ধন্যবাদ দিলে, তুমি যে ইমান ধুনীয়া কাম এটা কৰিলা, এই ঠাইত বিভিন্ন মানুহ আহি আছিলে কিন্তু কোনেও এই কামটো কৰিবৰ কাৰণে সক্ষম নহ'লে, তোমাৰ মনোভাৱ খুব ভাল, তুমি আগলৈ খুব এজন ভাল মানুহ হ'ব পাৰিবা, তেনেকৈ বুলি কৈ তেওঁক প্ৰশংসা কৰিলে। আৰু লৰালৰিকৈ তেওঁ কি কৰিলে, ৰাজসভালৈ লৈ গ'ল। আৰু ৰাজসভালৈ লৈ যোৱাৰ পাছতে তেওঁ সেই ৰাজ্যৰ এজন খুব ধুনীয়া মন্ত্ৰী পাতিলে, আৰু সেইদিনাৰ পৰা তেওঁ চব্জি বেপাৰৰ কাম এৰুৱাই দিলে আৰু সেই ৰাজ্যৰ মন্ত্ৰী হ'ল। তেতিয়াহ'লে ভাবকচোন, এটা সামান্য কাম কৰাৰ কাৰণেই সেই ৰাজ্যৰ ৰজাই তেওঁক মন্ত্ৰীৰ দায়িত্ব দিলে, আৰু তেওঁ জীৱনটো খুব সুন্দৰভাৱে আগবাঢ়ি গুচি গ'ল। আমি কেতিয়াবা আমাৰ মাজলৈ অহা সমস্যাবিলাক আমি খুব ডাঙৰ সমস্যা বুলি আমি ধৰি লওঁ, আৰু সেই সমস্যাটো সমাধান নকৰি আমি সাধাৰণ কিছুমান কথা ভাবি এনেই সময়বিলাক পাৰ কৰোঁ। সেয়েহে আজিৰ পৰা আপোনালোকে সমস্যা বুলি নাভাবি সেই কামটো কেনেদৰে আমি সমস্যাটোৰ পৰা সফল হ'ব পাৰোঁ তাকহে গুৰুত্ব দিয়া দৰকাৰ। এই কাহিনীটোৰ দ্বাৰা ইয়াকে বুজোৱা গৈছে যে এই চব্জি বেপাৰ কৰা মানুহজনে এই ভাল কামটো কৰাৰ কাৰণে তেওঁ ইমান ডাঙৰ এটা দায়িত্ব পালে, আৰু বাকী কেইজন মানুহে সেই ঠাইৰ পৰা পলায়ন কৰিলে, কামৰ কাৰণে ভয় কৰিছিলে তেওঁলোকে, সেইকাৰণে তেওঁ ঠাইতে পোৱা বস্তুটো তেওঁলোকে হেৰুৱাবলগীয়া হ'ল। সেয়েহে আমি কেতিয়াও কোনো কামৰ কাৰণে ভয় কৰিব নালাগে। এইটো কাম ৰাজহুৱাই হওক বা আনক সহায় কৰা কামেই হওক, আমি কেতিয়াও ভাবিব নালাগে যে সেয়ে আমি খুব সুন্দৰভাৱে যি পাৰোঁ, আমাৰ সন্মুখত থকা সকলোখিনি সমস্যাই হওক কামেই হওক, আমি খুব দায়িত্ববোধেৰে আমি কামটো কৰি আগবাঢ়িব লাগে। এই কাহিনীটোৰ দ্বাৰা ইয়াকে বুজোৱা গৈছে। কাহিনীটো যদি আপোনালোকৰ ভাল লাগিছে আৰু ফেচবুকত চাইছে যদি ফ'ল' কৰিব, ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।